আমার টিকলু এ আমার চুকু guys welcome and welcome back to my channel কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে মই দৰ্শনাই পুনৰ আপোনালোকৰ কাৰণে এটা বহুত বেছি ধুনীয়া vlog লৈ আহিছো আৰু এতিয়া ৰাতিপুৱা পাইছে 9:30 আৰু এতিয়া আমি যাব ওলাইছো পাঞ্জাবাৰী মানে বহুতৰ ঘৰত যাম আমাৰ সুকুক চাবলে মই দাদা আৰু দেউতা যাম আৰু সোনকালে যাও এতিয়া আৰু আহি পাব লাগিব নহয় সুকুক হস্পিটালৰ পৰা ঘৰত নিয়াৰ পিছত দেখাই নাছিলো তো আজি এক্সাইটেড হৈ আছো আৰু সুকুৰ কাৰণে কিবা কিবি গিফট লৈ লৈছো যোৱা ভিডিঅ'টো দেখিছিল নহয় কিবা কিবি খিলনা আনিছিলো আমি চুকুৰ কাৰণে তো খিলনা আৰু কিবা দুযোৰ ড্ৰেছ আনিছিল দাদাই সেই ড্ৰেছ দুযোৰ লৈছো তো এতিয়া গৈ থাকো তাত গৈ লগ পাই আছো এতিয়া বহুতৰ ঘৰ আহি পালো আৰু এতিয়া ভিতৰত সোমাও এয়া দাদাই গাড়ী ঘূৰাই আছে এতিয়া আমি যাওঁ ভিতৰলৈ চুকুক চাবলৈ এয়া আমাৰ চুকুই হামো দি আছে আমি ঘৰ আহি পালো আৰু চুকুক এৰি থৈ আহিবৰে মন যোৱা নাছিল মানে যেন মই লগত লৈ আহিম নহলে ময়ে যেন থাকি যাওঁ তাতে তেনেকুৱা লাগিছিল ইমান মৰম লগা যেতিয়া হস্পিটালত দেখিছো ইমান টিকলু আছিল তেতিয়াতো ভালকে ফেচটো দেখাই নাছিলো বা বডিটো দেখাই নাছিলো আজি পুৰা চুই চাইছো এটা বডি পাৰ্ট ইমান কোমল ইমান সৰু সৰু হাত ভৰি ইমান মানে কি কম আৰু ভাল লাগিছে আজি বহুত দিনৰ মূৰত তাক দেখিলো এই হস্পিটালত থাকোতে দেখিছিলো বহুত দিন হৈ গ'ল তাক নেদেখা তো আজি দেখি কিনে ভাল লাগিছে আৰু বয়ে কৈছে সোনকালে আহিব বুলি কৈছে কিন্তু তেতিয়াতো পুৰা ব্লগ বনাম বেবিটো লৈ পুৰা ব্লগ বনাম আপোনালোকে চাব আৰু আজি কেনেকুৱা লাগিলে আমাৰ চুকুক কমেণ্ট কৰিব কিন্তু Hey guys, এতিয়া মই আপোনালোকৰ লগত এটা মোৰ স্কিন সিক্ৰেট শ্বেয়াৰ কৰিবলৈ ওলাইছো হেতু হল অৰিজিনজৰ অৰেঞ্জ পিল পাউডাৰ এটো 100% পিওৰ এণ্ড নেচাৰেল হয় ইয়াতে কোনো ধৰণৰ কেমিকেল এড কৰা হোৱা নাই এটো আমাৰ স্কিনৰ কাৰণে বিৰাট বেছি বেনিফিশিয়াল হয় আপোনালোকে ইউজ কৰিব পাৰে মই ইউজ কৰি বিৰাটে ভাল পাইছো তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আপোনালোকে পাৰচেজ কৰিব পাৰে লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিম আমাৰ স্কিনৰ কাৰণে বহুত বেছি বেনিফিশিয়াল হয় আৰু আপোনালোকে ইউজ কৰি কেনেকুৱা পায় মোক জনাবলৈ নাপাহৰিব গুড ইভিনিং শুই আছিলো আৰু শুই চকু ফুলি গৈছে পুৰা এই কাৰণে আইলাইনাৰ লগাই লৈছো বেয়া দেখি মানে মোক চকু ফুলিলে আৰু এতিয়া শুই কিনে উঠিছো পানী গ্লাস খাই জাস্ট আইছো অকমান খোজ কাঢ়ো ছাতৰ ওপৰত এইখন আমাৰ গাৰ্ডেন হয় সৰু গাৰ্ডেন এদিন দেখাম বাৰু মই সদায় কৈয়ে থাকো আমাৰ গাৰ্ডেনখন দেখাম বুলি এদিন দেখাম বাৰু এবোৰ বহুত গছ আছে পুৰা গ্ৰীনাৰী আছে আমাৰ আৰু এতিয়া অকমান ছাতৰ ওপৰত যাও আজি বাৰু আহা দেখিছা নাই টিকলাটো মেকুৰটো আমি ওপৰত যাম ইয়াৰ মই এতিয়া দুইটা আমি ওপৰত যাও মা আছে অলৰেডি ওপৰত আৰু কি হল দেখাম আমাৰ ভাতকেৰেলাৰ গছাল তামাম ভাতকেৰেলা লাগিছে আমিতো খাইছোৱে আৰু আমাৰ ওচৰৰ মানুহবিলাককো দিছো বহুত ধুনীয়াকৈ লাগিছে পুৰা হাতেদি ছিঙিব পাৰে চাওক এয়া চাওক কি হ'ল ওহো এটা এক্সিডেণ্ট হৈ গ'ল পাইপডাল ফাটি গ'ল পাইপ ফাটি গৈছে মা বহি আছিল পুৰা গা চা
পুৰা নেচাৰেল চাওক পাইপ ছিঙি পুৰা ভাত কেৰেলাত পানী যাই আছে পুৰা ভাত কেৰেলালৈ পানী গৈছে বৰষুণ নিজে নিজে বন্ধ হৈ গ'ল চা বন্ধ কৰি দিলে পাইপডাল ফাটি কিনে পুৰা ইয়ালৈ যাই আছিল এতিয়া দেউতাই পাইপডাল বন্ধ কৰি দিলে বাৰু চাওকচোন ভাত কেৰেলাকেইটা পুৰা পানী পানী হৈ গ'ল ধুনীয়া লাগিছে আৰু লাগিছে ইয়াতে এয়া এইবোৰ পুৰা হাতেৰে ছিঙিব পাৰি আমিতো খায়ে থাকোঁ খাবলৈ মন গ'লে ইয়াৰ পৰা ছিঙি নিলে হ'ল আৰু আপোনালোকে যদি কোনোবাই ভাতকেৰেলা খাই ভাল পায় আমাৰ গছৰ পৰা ছিঙি লৈ যাব পাৰে খালি ৰাতি নেনিব মনে মনে আমাক কৈ কিনে নিব এয়া আৰু ইয়াতে ভোট জলকীয়াৰ গছ এডালো আছিল ক'ত হা ক'ত এইজোপা এডাল ভোট জলকীয়া গছ এতিয়া বৰ্তমান জলকীয়া নাই পৰহি মানে সেই গৈছে বহুত জলকীয়া লাগিছিল আমিও খাইছোঁ ওচৰৰ মানুহকো দিছোঁ আৰু এইফালে এডাল বেঙেনা গছ আছিল বহুত বেঙেনা লাগিছে কিন্তু এইডাল আৰু এইডাল বেঙেনা গছ আৰু সেইফালেও আছে আৰু আছে দেখাই আছোঁ এয়া এইডাল বেঙেনা গছ এডাল এই যে বেঙেনা চেঙেনাবোৰ আমি পুৰা এনেকুৱা মাছৰ কাৰ্টুন মাছৰ যে বগা বগা কাৰ্টুন পায় সেই কাৰ্টুনবোৰত ৰুইছোঁ এনেকৈ যে খেতি কৰিবৰ কাৰণে অকল যে পুৰা প্লেইন মাটি হ'ব লাগে তেনেকুৱা কোনো একো কথা নহয় টাব বা এনেকুৱা মাছৰ কাৰ্টুনতো আমি ৰুব পাৰোঁ এয়া চাওক আমি ৰুইছোঁ আৰু